নিউজ 24 বদলেনলৈ সমূহ দৰ্শকক স্বাগতম। আজি ব্ৰেকিং নিউজ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰামেশ্বৰ তেলীৰ প্ৰতিকৃতি দা আচাৰ। কাছাৰৰ দুলু চাহ বাগান উচ্ছেদিত প্ৰায় ৩,০০০ চাহ মজদুৰক পুনৰ সংস্থাপনৰ দাবীৰে ১ ঘণ্টা ধৰ্ণা কাৰ্যসূচী। চাহ মজদুৰক ৫২৫ টকালৈ বৃদ্ধিৰ দাবী। আজি বুধবাৰে সমগ্ৰ অসম চাহ মজদুৰ আৰু আচাৰ ধৰ্ণা কাৰ্যসূচীৰ সংগতি ৰাখি ওদালগুৰি জিলা আচাৰ বাদলাপাৰা চাহ মজদুৰ সহযোগত বাদলাপাৰা চাহ বাগানৰ মুখ্য কাৰ্যালয় চৌহদত কাছাৰৰ দুলু চাহ বাগানৰ উচ্ছেদিত প্ৰায় ৩,০০০ চাহ মজদুৰক পুনৰ সংস্থাপনৰ দাবীৰে ১ ঘণ্টা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। হেমন্ত বিশ্ব শৰ্মা হাই 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 হেমন্ত বিশ্ব শৰ্মা হাই 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 হেমন্ত বিশ্ব শৰ্মা গো বেক বিজেপি সরকার কাম নাই আশা লং লিভ আশা লং লিভ নো এসটি নো রেস্ট শ্রমিকৰ মজুৰি ৫২৫ টকা পূৰণ কৰক। হাতে হাতে প্লে কাৰ্ড বেনাৰ লৈ হিমন্ত বিশ্ব শৰ্মা গো বেক, নৰেন্দ্ৰ মোদী গো বেক, ৰামেশ্বৰ তেলী গো বেক, অসম চৰকাৰ হাই হাই, ভাৰত চৰকাৰ হাই হাই, অসম চৰকাৰৰ কাম নাই, ভাৰত চৰকাৰৰ কাম নাই শ্লোগানেৰে আকাশ কঁপাই তোলে। উল্লেখ্য যে ১৫০ দিন ধৰি চাহ জনগোষ্ঠীৰ এছটিকৰণৰ দাবী, চাহ মজদুৰক ৫২৫ টকা দৰমহা বৃদ্ধি, চাহ মজদুৰক ভূমিপুত্ৰ প্ৰদান দাবীৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা দেখা যায়। কাৰ্যসূচীত ওদালগুৰি জিলা সমিতি সদৌ আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি টিংকু ওৰাং, বামনজুলি আঞ্চলিক আচাৰ সভাপতি শিৱদূত তান্তি আৰু ওদালগুৰি জিলাৰ আচাৰ উপসভাপতি বিজয় বাৰা লগতে মজদুৰ সংঘৰ বিষয়ববীয়া আৰু মজদুৰসকলে উপস্থিত থাকি জোৰদাৰ ধৰ্ণা কাৰ্যসূচী সফল ৰূপায়ণ কৰে। দুৰ্ভগীয় চাহ মজদুৰ আৰু আচাৰ দাবীক চৰকাৰে কেতিয়া শুনিব এয়া সময়হে ক'ব। ধৰ্ণা কাৰ্যসূচীৰ যোগেদি ওদালগুৰি জিলাৰ আচাৰ সভাপতি টিংকু ওৰাঙে আমাৰ সাংবাদিকক কি ক'লে চাওঁ আহক। ৰিপৰ্ট নিউজ ডেস্ক, নিউজ 24 বদলে। আবেগৰ লগত জড়িত, এই নিষ্পৃহেত শোষিত জাতিৰ এক আবেগৰ লগত জড়িত আৰু তেওঁলোকৰ প্ৰাণ কৰ্ম সংস্থাপনৰ লগত জড়িত। আজি আমি আবেগিক হৈছোঁ, আমি দুখ পাইছোঁ যে এই চাহ বাগিচা উচ্ছেদ কৰিলে আৰু বিশেষকৈ তাৰে যিসকল চাহ শ্ৰমিক আছে এই চাহ শ্ৰমিকসকলক তেওঁলোকে উপযুক্ত কৰ্ম সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ, কোনো তেনেকুৱা ধৰণৰ ব্যৱস্থা নকৰাকৈ এই চাহ বাগিচা উচ্ছেদ কৰিলে। এতিয়া তেওঁ এই চাহ বাগিচা প্ৰায় ৩,০০০ শ্ৰমিক তেখেতে কৰ্ম সংস্থাপন হেৰুৱাইছে। আজি আমি চৰকাৰক ক'ব বিচাৰিছোঁ, আজি বিকাশৰ নামত চাহ বাগিচাবিলাক উচ্ছেদ কৰিছে। আজি দলু চাহ বাগিচা বুলি নহয়, ইয়াৰ আগতেও বহুত চাহ বাগিচা তেনেকৈ উচ্ছেদ কৰিলে আৰু বিকাশৰ নামত কৰিলে, বিভিন্ন পুঁজিপতি গোষ্ঠীক তেওঁলোকে গতাই দিলে। কিন্তু ইয়াৰ ফলত কি হৈছে, এই অসমৰ আদিবাসী চাহ শ্ৰমিক ৰাইজে অসমত চাহপাতৰ বাবে বিখ্যাত কৰি তুলিলে। সেই অসমৰ চাহ শ্ৰমিকৰ দুখ বেদনা নুবুজি, তেওঁলোকৰ কৰ্ম জীৱনত নুবুজি এনেকুৱা ধৰণৰ কাণ্ড কৰিলে। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই গৰিহণা দিছোঁ এই কাণ্ডক আৰু লগতে দাবী জনাইছোঁ উপযুক্ত কৰ্ম সংস্থাপনৰ দিয়াৰ ব্যৱস্থা যাতে এই শ্ৰমিকসকলক কৰক আৰু ভৱিষ্যতে অসমৰ বৰাক হওক বা ব্ৰহ্মপুত্ৰ ভেলীতে হওক এনেকুৱা ধৰণৰ কাণ্ড, এনেকুৱা ধৰণৰ উচ্ছেদ কাৰ্য যাতে নচলায় আমি চৰকাৰক সকিয়াই দিছোঁ আৰু যদি তেনেকুৱা কৰে আমি তীব্ৰ আন্দোলন গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে গঢ়ি তুলিম। আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু আদিবাসী ৰাইজ আজি দীৰ্ঘদিন ধৰি আমি সংগঠনৰ জন্মলগ্নৰ পৰা আমি দাবী কৰি আহিছোঁ যে এই আদিবাসী জনগোষ্ঠীক যিহেতু সাংবিধানিক হিচাপে এটা ব্যৱস্থা আছে, এই ব্যৱস্থাৰ জৰিয়তে আদিবাসীক জনজাতিকৰণৰ মৰ্যাদাটো দিব লাগে। কিন্তু আজি বিজেপি চৰকাৰে এনেকুৱা ধৰণৰ আমাৰ ভেকু ভাওনা দেখালে যে প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দিলে যে চাহ বাগিচাৰ শ্ৰমিকসকলক, আদিবাসীসকলক অতি সোনকালে জনজাতিকৰণৰ মৰ্যাদা দিয়া হ'ব। কিন্তু তেওঁলোকৰ প্ৰতিশ্ৰুতি হৈ থাকিল। এই সাধাৰণ চাহ শ্ৰমিক ৰাইজক কিন্তু তেওঁলোকে ৰাম ঠগন দিলে। লগতে বিশেষকৈ আজি যিটো মূল্য বৃদ্ধি, সমগ্ৰ অসমত যিটো মূল্য বৃদ্ধিৰ হাৰ বস্তু বাহিনীৰ, আজি চাহ শ্ৰমিকৰ লগতে বিশেষকৈ অসমৰ সমগ্ৰ ৰাজ্যক কিন্তু মূল্য বৃদ্ধিয়ে জুৰুলা কৰি পেলাইছে। আজি চাহ শ্ৰমিকে 205 টকা, ব্ৰহ্মপুত্ৰ ভেলীত 205 টকা আৰু বৰাক ভেলীত 183 টকা তেওঁলোকে দৈনিক মজুৰি পায়। আজি মূল্য বৃদ্ধি যেনেকৈ হৈছে, এই মূল্য বৃদ্ধিয়ে কিন্তু বিশেষকৈ চাহ শ্ৰমিক ৰাইজক, এই দুখীয়া চাহ শ্ৰমিক ৰাইজক কিন্তু জুৰুলা কৰি পেলাইছে। আৰু যিহেতু আমি দুখীয়া ৰাইজ, আমি দুখীয়াৰ পৰা আমাক আৰু দুখীয়াৰ শ্ৰেণীলৈ ঠেলি লৈ গৈছে। সেয়ে আমাৰ দাবী আছে যে উপযুক্ত যি
মজুৰি সেই উপযুক্ত মজুৰি 525 টকালৈ বৰ্তমান চৰকাৰে বৃদ্ধি কৰিব লাগে আৰু এই চাহ শ্ৰমিক ৰাইজক উপকৃত কৰিব লাগে। তেওঁলোকৰ যদি বিজেপি চৰকাৰ সঁচাকৈ এই জনগোষ্ঠীৰ ভাল কৰাৰ সদিচ্ছা আছে, এই জনগোষ্ঠীৰ শুভ তেওঁলোকে চিন্তা কৰে, যদি তেওঁলোকে দৈনিক মজুৰি বৃদ্ধি কৰক, জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক। আৰু এটা বিশেষকৈ আপোনালোকক ক'বলৈ বিচাৰোঁ, ৰাইজক ক'বলৈ বিচাৰোঁ, চৰকাৰক ক'বলৈ বিচাৰোঁ, যিহেতু আজি ভাৰত স্বাধীন হোৱাৰ পৰা ইতিমধ্যে 75 বছৰ অতিক্ৰম কৰিলে। আজি প্ৰায় অসমত 850তকৈও অধিক চাহ বাগিচা আছে। এই চাহ বাগিচাত লাখ লাখ চাহ শ্ৰমিক বাস কৰি আছে, কিন্তু আজি পৰ্যন্ত তেওঁলোকৰ ঘৰ ভেটি মাটিৰ তেওঁলোকে অধিকাৰ নাপালে। আজি আমি দুখেৰে ক'ব বিচাৰিছোঁ, আজি 75 বছৰ এই ভাৰতবৰ্ষতে আমি অস্থায়ীভাৱে অসমত থাকিব লগা হৈছে। আমাৰ নিজৰ নামত আমাৰ ঘৰ ভেটি মাটি নাই, নিজৰ নামত আমাৰ ম্যাদী পট্টা মাটি নাই, নিজৰ নামত আমাৰ খেতি কৰিবলৈ মাটি নাই। আজি আনকি তেওঁলোকে চাহ গছ উচ্ছেদ কৰিবলৈ ধৰিছে। এইটো চৰকাৰৰ কাৰণে লজ্জাজনক। আৰু আমি দাবী কৰিছোঁ এই আদিবাসী জনগোষ্ঠী চাহ শ্ৰমিক ৰাইজক অতি সোনকালে মাটি পট্টা, প্ৰত্যেকজন চাহ শ্ৰমিকক মাটি পট্টা দিয়াৰ ব্যৱস্থা তেওঁলোকে কৰিব লাগে, ঘৰ ভেটি মাটিৰ ব্যৱস্থা কৰিব লাগে। অলপতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই উল্লেখ কৰিলে যে 5 লক্ষাধিক মানুহক ঘৰ প্ৰদান কৰা হ'ব, পকী ঘৰ দিয়া হ'ব। আজি চাহ শ্ৰমিকৰ থাকিবলৈ নিজস্ব মাটি ভূমি নাই, আৰু তেওঁলোকে আঁচনিৰ ওপৰত আঁচনি বনাই আছে। সেই আঁচনি কিন্তু এই চাহ শ্ৰমিকৰ ওপৰত কোনোদিনে লাগু হোৱা নাই। মাত্ৰ এইটো চাহ শ্ৰমিকক এটা সন্তুষ্ট কৰাৰ কাৰণে খন্তেকীয়া সন্তুষ্ট, যেনেকৈ চাউল দিলে ফ্ৰী চাউল, এইটো ফ্ৰী চাউল দিয়াৰ পিছত আমাৰ অধিক মূল্য বৃদ্ধি কৰি দিলে। আজি আনকি ফাইনেলি ক'বলৈ গ'লে এই আদিবাসী জনগোষ্ঠীক জুৰুলা কৰি পেলাইছে।